এই বুলি কৈ যি পিছফালৰ পৰা লাঠি এটা মাৰছি। মই বেৰেঞ্চিৰ পৰা উবৰি খাই পৰছো। ছাৰ গাড়ীত খোজকাঢ়ি যাব ধৰিলে যে, গাড়ীত বলক, কিমান খোজকাঢ়ি যাম? ছাৰ মই আৰু খোজকাঢ়িব নোৱাৰা হৈছোঁ, মোৰ ভৰিৰ বিষ। বলক গাড়ীতে যাওঁ। এই পুলিচৰ চাকৰিটো এনেই কৰিব আছে নেকি? তই খোজকাঢ়ি ট্ৰেইনিং দিয়া নাছিলি নেকি? ছাৰ দিছিলোঁ, হ'লেও বুঢ়া হ'লো নহয় এতিয়া। আঁঠুগিলা কমজুৰি হৈছে। মেক্স চকলাই একো ক'ব নোৱাৰা। ইয়াৰ লগত খোজকাঢ়ি যাই ভাল হ'ব, নহ'লে কোনফালে কি পেছত ধৰিব। উত্তৰ দিব নহ'লে মেক্স চকলাই গণ্ডগোল লাগব। আপোনাক যে মই এখন চাৰ্ভাই কৰিব দিছিলোঁ ইয়াতে, কিমান চোৰ কিমান গুণ্ডা আছে, চাৰ্ভাই কৰিলে নে নাই, ওলালা নাই? ছাৰ ওলাইছি অলপমান, গোটাই ওলাব পৰা নাই। মানুহবিলাক সঁচা কথা নকয়ে। সঁচা কথা নকলে নহ'ব নহয়। লাঠি লোৱা আৰু কোম্পানী মাতা, গোটাই গাঁৱৰ মানুহকে ক'ব একফালৰ পাই, কিয় নক'ব সঁচা কথা? আমাক চৰকাৰে দৰমহা এনে দি ৰখা নাই নহয়। কোনো কথা নুশুনিলে ডাইৰেক্ট ইনকাউণ্টাৰ কৰি দে, কোনো কথা নাই। মুঠতে মোক চোৰ ডকাইত লাগে সোনকালে। কামান ফাষ্ট। ছাৰ গৈছোঁ। ই কি কৰবি, আমাৰ এখন থানাত আহিব লাগে। শান্তি নোহোৱা কৰি থৈছি বইনীৰ পুতেক আহিবৰ পাই। মেক্স চকলাই মোৰ পাৱাৰ কম নহয় দেই। এক ধমকিত দুটা দুইফালে দাউছি। যাওঁ ৰ ময়ো, ক'ৰবাত কিবা পাওঁৱে নেকি বিচাৰি। মোৰ মাই, টফি কিয় মুখখন সেকটাইছে, কি হৈছে? জিকা কি কম। মামাই বোলে কিবা টকা 10,000 দিব, তাতে আমাৰ মায়েও সেই ফৰ্মখন পাইছিল। মোক ফিল আপ কৰিব দিছে। মইতো নাজনো কেনেকৈ ফিল আপ কৰিব লাগে। তাকে মাইক ক'লোঁ, মইতো এইগিলা নাজনো মাই, মইতো এইবিলাক কৰি পোৱা নাই। তাৰপিছত টফি মায়ে ক'লা কি, চোৱাৰৰ বাচ্চা, কুকুৰৰ পোৱালি, তোক মই এনেই পঢ়াই শুনাই ডাঙৰ কৰিলোঁ। আজি তই ফৰ্মখন ফিল আপ কৰিব নাজানা, কি পইচা? এই বুলি কৈ যি পিছফালৰ পৰা লাঠি এটা মাৰছি। মই বেৰেঞ্চিৰ পৰা উবৰি খাই পৰছো। পৰছো ঠিকে আছে বাৰু। মোক যি দাও এখন লৈ খেদছি ঘৰৰ পাই, তোৰ নিচিনা আপা থাকাতকৈ নাট খাই ভাল বুলি খেদছি। পঢ়ে শুনেও কাম নাই, একো এটা ফৰ্ম ফিল আপ কৰিব নোৱাৰা, কিবা এটা কৰিব নোৱাৰা। এইফালে কেমেৰামেন এটা মাতিব দিছিল, মই মাতা নাই ফটো মাৰিব। কিবা বোলে জাগাৰ নামেদি ফটো মাৰিব লাগে, সেইগিলাটো মই নাজনো। তাৰে খং, আজি পলাই দিছি। টফি কি কবি, এই তিৰিগিলাক মামাই মাথাগিলা বেয়া কৰি থৈছি। মোক হৰকান্তৰ মায়াকে কেমেৰামেন এটা বিচাৰি পঠাইছি। কিবা বোলে গাছ পলিৰ লগত ফটো মাৰিব লাগে। তে যা, তই বিচাৰিকে যা, মই যাওঁ। এই নদী পাৰ ফালে অলপ বহি থাকোঁ গো, মায়ের খংটো থামলে আকৌ ঘৰত যাব লাগব। মেক্স চকলাই বেটাক দিছি আজি। টফি ক'ত থাকতে জাগা নাপালি মোৰ তাত যাবি, ৰাতিটো থাকতে পারবি। যাবাও পাৰো, যা 1 কেজিমান ব্ৰইলাৰ মাংস আনি থবি। থুই মেক্স চকলাই মাতি ভুলে করলো। মই আজি 3 দিন নদী মাছ মাংস খাব পাওঁ নাই, পইচা হাতত নাই। অলপমান আনি নহয়, গোটেই তাক 1 কেজি লাগে। থাক বেটা, তই য'তে থাকা তাতে থাকবি যা। ছাৰ মোক কেক পাৰি ধৰিলে, মইতো একো কৰা নাই। তই একো কৰা নাই মই জানো, তই কিন্তু আমাৰ ছাৰৰ আগত ক'ব লাগিব, মই কৈছোঁ। যদি কৈ ডকাইত কৈছে, মই কৈছোঁ। যদিহে নকা বইনীৰ পুতাক, তোক কিন্তু মই লকা পত্নী এচিয়া মাৰিম, তোৰ হাত দি পাচলি এক কৰি দিম। ইয়াকে ধৰি লৈ যে ছাৰৰ আগত গোটাও। নহ'লি ছাৰে ক'ব, এটা ধৰি নিব পৰা নাই, আমাৰ প্ৰমোচনটো দূৰৰ কথা। ছাৰৰ পৰা গালি শুনাতে আমাৰ হাগামোটা ওলাই যাব। তাতকে ইয়াকে ধৰি নি ছাৰৰ আগত গোটাই দিওঁ, মোৰো প্ৰমোচন হ'ব। এটা 3-4 দিনমান থাকক জেলত, তাৰপৰা উলিয়াই আনিব কোনোবাই। মই আকৌ কিয় হৈ পাৰিম, মইতো ক'তো একো কৰা নাই। আপোনালোকে ক'লে হ'ব নেকি? ছাৰ সোনকালে হওক, একজন ধচুহি, সোনকালে হওক। ধৰ মেক্স চকলাই, বইনীৰ পুতেক বোলে ঠিকছে ক'ব। তোৰ মা এনে কি জহৰা পুলিছে? মই একো কৰাই নাই, এনেই মোক ধৰিছে। মই পলোৱাই ভাল নহ'লি, এনে নি বেয়া মাৰব। এই বইনীৰ পুতেক কলিতে, এই পলাল ধৰ। মেক্স চকলাই মৰলো মই, কহাদি গালি দেখাই নাপলো। এই ফেটাকানা পিছকালে চা দাউৰি আছে। ধৰ মেক্স চকলাই, তাক ধৰ। কি আছে বইনীৰ পুতেক, নুগুলাই তাক। মেক্স চকলাই পলাল, গুলো। ছাৰ গুলিয়াইছো। ছাৰ ক'ত গুলিয়াম? পকাৰত গুলিয়াও না ভৰিত গুলিয়াও? এই বইনীৰ পুতেক গুলিয়া ফাজদি জাগা পানে মোৰ মূৰতে গুলো। বইনীৰ পুতেক পকাৰত গুলাও। ধৰ। মোৰ মাই, ই কিয় থৰ মাৰি আছে? কি হ'ল ইয়াৰ? বইনীৰ পুতাক, যি মোৰ ঘৰত জন্ম পাই মোক যি জ্বালা কালা মাৰি আছে, এই বোলে এইটো, সেই বোলে সেইটো। এইবাৰ দেও ভূতে ধৰিলে নেকি? এই কুকুৰৰ পোৱালিটো নিজেতো ভালকে নুঘুমাই, আমাকো ঘুমাব শান্তি নেদেই। ঘুমাইছি নাচাই কিয়া, ভৰিৰ ওপৰত তুলি দি মেক্স চকলাই।